তো নমস্কাৰ বন্ধুসকল, আহিছোঁ আজি আকৌ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আপোনালোকক অসম চানু ব্লগছ নামৰ ইউটিউব চেনেলটোলৈ। গতিকে আজি আমি গৈ আছোঁ চাপানালা। ব'লক আমি আজি চাপানালাৰ ধুনীয়া জলপ্ৰপাতৰ উপৰিও আৰু সুন্দৰ মনোমোহা দৃশ্য আপোনালোকৰ মাজলৈ আনিবলৈ চেষ্টা কৰিম। যিমানখিনি পাৰোঁ ভিডিঅ' ক্লিকত আপোনালোকলৈ আনিছোঁ। তো যদি চেনেলটোত কোনোবা নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি দিব। তো ব'লক আজি চাপানালাৰ জাৰ্ণি আৰম্ভ কৰোঁ। বন্ধুসকল, প্ৰায়খিনি আমি চাপানালাৰ ভিতৰত সোমাইছোঁহি আৰু 1.5 কিলোমিটাৰমান বাট আছে। তো ভিডিঅ'টো স্কিপ নকৰিব, চাই থাকিব সম্পূৰ্ণকৈ। আৰু আকৌ এবাৰ কৈছোঁ, চেনেলটো যদি নতুনকৈ কোনোবা আহিছে প্লিজ চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি দিব। গতিকে আহক। তো ফ্ৰেণ্ড, আহি পালোঁ এতিয়া চাপানালা। আপোনালোকক দেখুৱাই আছোঁ ৰ'ব চাপানালাৰ দৃশ্য। ফ্ৰেণ্ডছ, আপোনালোকে দেখিবলৈ পাইছে পানীৰ যিটো কুলকুলনি শব্দ সঁচাকৈ বহুত মনোমোহা হয়। আপোনালোকে এদিন আহি চাব চাপানালালৈ, বহুত ভাল লাগিব। আৰু আপোনালোকক দেখুৱাব চেষ্টা কৰিম যিমানখিনি পাৰোঁ, আপোনালোকে চাই যাওক। আৰু ইয়াৰ পিছতো আমি ৰিজৰ্ট এখনত যাম, প্ৰাগজ্যোতিষপুৰ নামৰ নতুনকৈ খুলিছে কাষতে, ঠিক 5 কিলোমিটাৰমান তালৈকো যাম, সেয়াও আপোনালোকক দেখুৱাম। গতিকে ভিডিঅ'টো একদম স্কিপ নকৰিব, চাই থাকক। তো ফ্ৰেণ্ড, এয়া আহি পাইছোঁহি, চাওক এয়া অনুপম দাৰ লগত আছে, তলত এয়া পৱন দা, এয়া বহুত আহিছে, একদম গোটেই ফাৰ্ষ্ট গেং চেং উঠি আহিছোঁ। আৰু এয়া চাপানালাত কি মনোমোহা দৃশ্য। এয়া চবৰে লিংক মই ডেছক্ৰিপশ্যনত দি দিম। এয়া বিন্দাছ নগাঁও MK ব্লগ চবৰে আছে, ডেছক্ৰিপশ্যনত দি দিম। চবৰে ব্লগকেইটা চাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। গতিকে ওপৰত বহুত বস্তু দেখুৱাবলৈ আছে। গতিকে আহক। পূৰা ফিগাৰ চিগাৰ উলিয়াই লৈছোঁ, চাৰ্ট তাত খুলি এতিয়া গা ধুবলৈ গৈ আছোঁ ন। গতিকে ব'লক আপোনালোকক গা ধোৱা চোৱা দেখুৱাই আহিছোঁ ন, অহা যোৱা বাট কেনেকুৱা, ইমান ধুনীয়া। গতিকে আগলৈকো দেখুৱাম পূৰা ধুনীয়াকৈ। বাঁহতলীৰ মাজে মাজে আহিছোঁ। এয়া পিছফালে বিন্দাছ নগাঁৱৰ এয়া, তাৰপিছত আগফালে MK ব্লগো আছে। মানে আজি চেনেল মানে প্ৰমোশ্যন কৰাইহে যাম আৰু, বুজা নাই। গতিকে দেখিছোঁ কিমান দীঘল লাইন। এয়া ফ্ৰেণ্ড, আপোনালোকে দেখিবলৈ পাইছে গোটেই আমাৰ ফাইলজালে পানী পাৰ হৈছে, নোৱাৰে পানী পাৰ হ'ব। দেখিবলৈ পাইছে ভয়ে ভয়ে পাৰ হৈছে যেন তেন। এয়া MK ব্লগছৰ সভাপতিয়ে পায়ে হ'ব পৰা নাই। এয়া সদস্যই গৈ লৈ আহিব লগা হৈছে, দেখিছে নাই। এয়া পিছ চাইডে পৱন ভালকৈ পাৰ হ'ব পৰা নাই, আমি আগে ভাগে পাৰ হৈছোঁহি আৰু। গতিকে ফ্ৰেণ্ড, চাই থাকক পিছলৈকো ভিডিঅ'টো, বহুত আৰু ইয়াতকৈও বহুত ভাল লাগিব আৰু মানে। এই দেখিছে নে সৈটোৱে MK ব্লগছ। গতিকে ফ্ৰেণ্ড, চাই থাকক, স্কিপ নকৰিব এবাৰো। পাৰ হ'ব পাৰিছে পাৰিলে আৰু যেনে তেনে দেই। তো এইকণ জেগা পাৰ হোৱাৰ পিছত আগলৈ আৰু জেগা আছে, বিয়াৰ গিলছ আমি। তো ফ্ৰেণ্ড, য'লৈকে আহিব পাৰি তালৈকে আহিলোঁ, আৰু ওপৰলৈ যাব পাৰি মেইন কুণ্ডলৈ, কিন্তু এতিয়া বাট বন্ধ হৈ আছে, জংঘল হৈ আছে, যাব নোৱাৰি। গতিকে এইকণতে সমাপ্ত দিম। আগলৈকো আৰু আপোনালোকক ভিডিঅ' ক্লিপ দেখাম বুলি ভাবি আছিলোঁ, কিন্তু কি কৰিব, দুখ, যাব নোৱাৰিলোঁ। গতিকে এইকণৰ পৰাই চাওক, ইমান ধুনীয়া এটা সুন্দৰ পৰিৱেশ এটা দেখিবলৈ পাইছে। আৰু এয়া আমাৰ সৰু ল'ৰা ছোৱালীকেইটাই শ্ল' মোশ্যনত খেলিছে, আপোনালোকে দেখিবলৈ পাইছে, চাওক। ইহঁত এতিয়াও মানে সৰু হৈ আছেতো, এয়া সৰু ল'ৰা ছোৱালীকেইটাই শ্ল' মোশ্যনত খেলিছে। আৰু বন্ধুসকল, এতিয়া আমি চাপানালা কুণ্ডৰ পৰা ওলাই এতিয়া আমি গৈছোঁ যোনখন ৰিজৰ্টৰ কথা কৈছিলোঁ আগতে, প্ৰাগজ্যোতিষপুৰ নামৰ নতুনকৈ খুলিছে, সেই ৰিজৰ্টখনলৈ গৈ আছোঁ এতিয়া ধুনীয়াকৈ। চাওক ৰিজৰ্টখন কি মানে বনাইছে, আপোনাক ক'ম এটা ঘৰ দেখুৱাম, আপুনি ঘৰটো কেনেকৈ বনাইছে সেইটো আমি দেখুৱাই আছোঁ। গতিকে চাওক, সেই ৰিজৰ্টখনো আপোনালোকে উপভোগ কৰক, আহিব পাৰিব, চাপানালাৰ পৰা খুব ওচৰতে হয়। গতিকে চাওক ৰিজৰ্টখন, আপোনালোকক কি বাঁহে এটা ঘৰ বনাইছে আপোনাক দেখুৱাম আৰু। চাওক গোটা গোটা বাঁহ, আৰু পামহি এতিয়া, বেছি সময় নাই, গতিকে চাই থাকক। আৰু ফাইনেলি বন্ধুসকল, এইখনেই হৈছে প্ৰাগজ্যোতিষপুৰ, যিখনৰ ৰিজৰ্টৰ কথা কৈছিলোঁ। ইটো হাফ পেণ্ট পিন্ধি আহি গ'ল। এয়া কাৰ বাইকৰ পাৰ্কিং হয়, কোনো ধৰণৰ ফিজ নালাগে ইয়াত কাৰ বাইকৰ পাৰ্কিঙৰ কাৰণে। আৰু আপোনালোকে চাপানালা যদি আহে এইখনলৈ নিশ্চয় আহিব। আপোনালোকৰ মনত যদি কিবা দুখ সোমাই আছে, ইয়ালৈ আহক এবাৰ, কৈ দিছোঁ আপোনালোকৰ দুখ পাহৰি যাব, কৈছোঁ আৰু আপোনালোকৰ দুখ পাহৰি যাব। এয়া দেখিবলৈ পাইছে কি সুন্দৰ পৰিৱেশ প্ৰকৃতিৰ মাজত এটা, আপোনালোকে আহিলে গম পাব। প্ৰথমতে ভিডিঅ'টো অকণ ভালকৈ হেডফোন লগাই শুনিব, এটা কি ধুনীয়া শব্দ শুনিব পাব। এয়া আগত গৈ আছে দাদাহঁত,
এয়া দেখিছে এটা মানে ৰিজৰ্টটো এটাত বাৰ্থডে পাৰ্টি চলি আছে হ'বলা কাৰোবাৰ মাতিলে ভাল লাগে আৰু খাবলৈ এই আগৰ এই ঘৰটোৰ কথাতে কৈছিলোঁ বাঁহৰ বনোৱা এই আগত ঘৰটো দেখিছে আপোনালোকে সেই ঘৰটো দেখা আপোনাক বলক কেনেকুৱা ধৰণৰ বনাইছে মানে আৰু ঘৰটো আপোনাক কৈছোঁ তো আহক আপোনালোকে বোকাও আছে অকণ আৰু এই বটল দেখিছে নাই গাড়ীত একদম ফুল লোহাৰ টিঙক 2 টকাকৈ দিলে সিহঁতৰ টকা হৈয়ে আছে আৰু ঘৰটো চাওক বনাইছে বাহ কি বনাইছে ৰং চং কৰি দিছে বাঁহত দেখিব পাইছে এয়া ৱাও নাইচ আৰু এয়া বাঁহ দেখিছে এয়া বাঁহ দেখিছে প্ৰকৃতিৰ মাজত চাওক না কি এনেকুৱা এখন ৰিজৰ্ট বনাইছে চাৰিওফালে পাহাৰ এইফালে ধান ৰোৱা এইফালে দেখিছে কি ধুনীয়া এটা পৰিৱেশ দেখিবলৈ পাইছে ৱাও আৰু ফ্ৰেণ্ড এতিয়া দেখুৱাম এই ঘৰটো চাওক দেখিছে বাঁহ এডাল বাঁহ গোটা বাঁহ সোমাই দিছে দেখিবলৈ পাইছে কি ধুনীয়া বুলি কৈছোঁ নহয় আপোনালোকে আহি চাওক যিমান দুখ আছে আপোনালোকে পাহৰি থাকিব তো ফ্ৰেণ্ড আজিলৈ সৰু ভিডিঅ'টো ইমানতেই গতিকে বাই বাই